ভূমিপত্তা দিব লাগিব পুলিচ হয় হয় পুলিচ হয় হয় বিদেশী নামত চলেকির পদত্যাচার ন চলিব বিদেশী নামত চলেকির পদত্যাচার ন চলিব We want justice. We want justice. We want justice. Not justice Torres. Not justice Torres. একেলগে সকলে হাত উঠাই কয় ABMC জিন্দাবাদ আমার সংগ্রাম চলিছে এই সংগ্রাম চলিছে চলিব এই জুই চলিছে চলিব ভূমিপত্তা টিম বুলি কয় সরকার তহা প্রমুখ বড় মিছলিয়া প্রমুখ বড় মিছলিয়া আমার সংগ্রাম চলিছে চলিব এই জুই চলিছে চলিব অধিকার বিপদ পর্যন্ত এই সংগ্রাম চলিছে চলিব নামত অত্যাচার মানি লোৱা নহব We want justice. We want আপোনালোকক গতাই দিম তেওঁলোকে তো দেখুৱাই দিব পৰা নাই তেওঁলোকে কল্পনাৰ এটা কাল্পনিক সংখ্যা এটা মাথাত লৈ ঘূৰি ফুৰিছিল যে অৱখত ইমান লাখ ইমান কোটি বাংলাদেশী আছে আৰু সেই সংখ্যাটো ইয়াত নোলোৱাৰ কাৰণে তেওঁলোকে আজিৰ তাৰিখত অপব্যাখ্যা কৰি কৈছে যে এনআৰচিখন ত্ৰুটিপূৰ্ণ এনআৰচি এইখনক পুনৰ ৰিভেৰিফিকেশ্যন হ'ব লাগে ABMCৰ কথা স্পষ্ট ABMCয়ে এনআৰচি ৰিভেৰিফিকেশ্যন আৰু মানি নলয় আমি কাগজ আৰু নেদেখুৱাওঁ স্পষ্ট কথা যদি কাগজ দেখুৱাবলৈ চৰকাৰে হেঁচা দিয়ে কৰ্তৃপক্ষই হেঁচা দিয়ে আজি আন্দোলন এই চিৰাং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শান্তিপূৰ্ণভাৱে হৈছে পৰৱৰ্তী আন্দোলন চিৰাং জিলাৰ ৰাজপথত গোটেই অসমৰ ৰাজপথত ABMCয়ে এনআৰচিৰ এই ৰিভেৰিফিকেশ্যনৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কৰিবলৈ আমি প্ৰস্তুত হৈছোঁ জনগণ প্ৰস্তুত হৈছে হাজাৰ হাজাৰ জনতাৰ শ্লোগান এই চিৰাং জিলাৰ অসমৰ ৰাজপথত কিন্তু ওলাব হয় আমি ধাৰাবাহিকভাৱে আমাৰ আন্দোলন চলিছে চাওক আমাৰ কথাখিনি স্পষ্ট চৰকাৰে আমাৰ কথা সঁহাৰি দিয়া নাই আমি গম পাইছোঁ কিন্তু সঁহাৰি যিমানে নিদিব গণতন্ত্ৰৰ শক্তিশালী আহিলা প্ৰতিবাদৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ কথাখিনি কৈ যাম প্ৰমোদ বড়ো ডাঙৰীয়াই BTCC হোৱাৰ আগতে আমাক প্ৰতিশ্ৰুতি দিছিল যদি BTCত তেওঁ চৰকাৰ গঠন কৰে 2 মাহৰ ভিতৰত প্ৰত্যেকজন মানুহকে ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব 1.5 বছৰ পাৰ এতিয়ালৈকে ভূমি পট্টা ক'ত আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে স্পষ্টকৈ প্ৰমোদ বড়ো ডাঙৰীয়াক নিজৰ কথা মনত পেলাই দিব কৈ খুজিছোঁ আৰু এটা কথা ABMC ক'ব বিচাৰিছোঁ যে BTCৰ প্ৰত্যেকটো ভূমিপট্টা আইনৰ ভূমিহীন পৰিয়ালক ভূমিপট্টা দিয়াৰ ব্যৱস্থা কৰক আজিৰ তাৰিখত তেওঁলোকে কয় শান্তি আহিছে BTCত কিন্তু BTCত যিবিলাক চুক্তিৰ জৰিয়তে BSc BTC BTR গঠন কৰা হ'ল সেই চুক্তিবিলাক যিবিলাক কাৰ্যৰ জৰিয়তে আজিৰ তাৰিখত ইয়াত গঠন হৈছিলে সেইখিনি সময়ত যিবিলাক ৰক্তপাতজনিত ঘটনা সংঘটিত হৈছিল এই BTC অঞ্চলত যিবিলাক আজিৰ তাৰিখত হাজাৰ হাজাৰ সংখ্যালঘু মানুহে শৰণাৰ্থী শিবিৰত বসবাস কৰি আছে সেই শৰণাৰ্থীসকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক তৃতীয় কথাটো আমি ক'ব বিচাৰিছোঁ আজিৰ তাৰিখত এই BTC অঞ্চলত তথা অসমত যি ভোটাৰৰ নামত বিদেশী নামত যি অন্যায় অত্যাচাৰ চলিছে এই ব্যৱস্থা বন্ধ হ'ব লাগে আৰু প্ৰধান কথা বিষয়টোৱে আমি উত্থাপন কৰিব বিচাৰিছোঁ যে BTCত যিখিনি মানুহ বিশেষকৈ সংখ্যালঘু মানুহ জীয়াই আছে এই মানুহখিনি কোনো বেলেগ ঠাইৰ পৰা ইয়াত বসবাস কৰা নাই এই মানুহখিনি এই অঞ্চলত ভূমিপুত্ৰ মানুহ এই অঞ্চলত যুগ বছৰ ধৰি বসবাস কৰি আছে আৰু এই মানুহখিনিক চৰকাৰে প্ৰত্যেকবাৰ সময়তে 17 বছৰ হাগ্ৰামা মহিলাৰে ঠগিলে আৰু 1.5 বছৰ পাৰ হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া আমাক ঠগিব বিচাৰিছে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে BTCত মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড গঠন কৰিব কি হ'ল মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড প্ৰমোদ বড়ো ডাঙৰীয়া আপোনাক আমি প্ৰশ্ন কৰিছোঁ ABMCয়ে মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড গঠনৰ কথা কি হ'ল আজিলৈকে আপুনি ডাঙৰ কথা কয় ভাষণত মিঠা কথাবিলাক ভাল লাগে কিন্তু মিঠা কথাবিলাক প্ৰকৃত অৰ্থত কামত ৰূপায়ণ নহয় সেইবিলাক কথা কিন্তু টেঙা হৈ পৰে আৰু আমি বুজিবলৈ পাইছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি ইমান দিন BTCৰ বিশেষকৈ সংখ্যালঘু মুছলমানসকলৰ সন্মুখত টেঙা আমে বিক্ৰী কৰি থাকিলে আমাৰ কথা স্পষ্ট আমি BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ ভূমিৰ অধিকাৰ বিচাৰিছোঁ শৰণাৰ্থীসকলৰ ক্ষতিপূৰণ বিচাৰিছোঁ পুনৰ সংস্থাপন বিচাৰিছোঁ তদুপৰি আজিৰ কাৰ্যসূচীৰ জৰিয়তে এটা কথা আমি বিতংকৈ দাঙি ধৰিব বিচাৰিছোঁ যে বৰ্তমান অসমত সরকার আর সদৌ অসম ছাত্র সন্থা বিভিন্ন দল সংগঠনে এনআরসি রিভেরিফিকেশনক লৈ বিভিন্ন কথা কৈছে ABMC কথা স্পষ্ট মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত অসমত 2019 চনৰ 31 আগষ্ট তাৰিখে চূড়ান্ত এনআরসি প্ৰকাশ পাইছে ভাৰত চৰকাৰৰ গৃহ বিভাগ বিদেশ মন্ত্ৰালয়ে ইতিমধ্যে বিবৃতি দি স্পষ্টভাৱে কৈছে যে এইখন চূড়ান্ত এনআরসি কাৰণ ফ্ৰী এণ্ড ফেয়াৰ এনআরসি কিন্তু আজিৰ তাৰিখত চৰকাৰে বিশেষকৈ ইয়াত একমাত্ৰ মুছলমানৰ নাম সোমোৱাৰ কাৰণে তেওঁলোকে কৈছে ইয়াত বোলে বাংলাদেশী নাম অন্তৰ্ভুক্ত হৈছে আমি সদৌ অসম ছাত্ৰ সন্থাক ABMC প্ৰশ্ন কৰিছোঁ যে কোনজন বাংলাদেশী নাম চূড়ান্ত এনআরসিত অন্তৰ্ভুক্ত হৈছে আপোনালোকে দেখুৱাই দিয়ক তেওঁৰ ওপৰত কি ব্যৱস্থা ল'ব লাগে আমি আমাৰ জৰিয়তে ব্যৱস্থা